নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ চেনেল টেক হেল্পলৈ। বন্ধুসকল, আজি আপোনালোকলৈ দুটা বহুত ভাল খবৰ আছে। খবৰ দুটা হৈছে জিঅ' ফালৰ পৰা। জিঅ'ই তেওঁলোকৰ কাষ্টমাৰসকললৈ লকডাউনৰ বাবে দুটা বিশেষ অফাৰ আগবঢ়াইছে। অফাৰ দুটাৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, জিঅ'ৰ ফালৰ পৰা অহা প্ৰথম অফাৰটো হৈছে জিঅ'ই তেওঁলোকৰ গ্ৰাহকসকলৰ প্লেনৰ লগত 24 ঘণ্টা অৰ্থাৎ এদিনৰ ভেলিডিটি বঢ়াই দিছে। উদাহৰণস্বৰূপে যদি আজি আপোনালোকৰ ৰিচাৰ্জটো শেষ হৈছে, তেতিয়া আপোনালোকে এক্সট্ৰাকৈ এদিন জিঅ' টু জিঅ' কল কৰিব পাৰিব। এই অফাৰটোৰ লগত আপোনালোকে ডাটা প্লেন নাপাব, আপোনালোকে মাত্ৰ ইয়াত জিঅ' টু জিঅ' কলহে কৰিব পাৰিব। তাৰ পিছৰ ছেকেণ্ড অফাৰটো বিশেষকৈ লকডাউনৰ বাবে জিঅ'ই লাঞ্চ কৰিছে। জিঅ'ই তিনিটা ডাটা প্লেন লাঞ্চ কৰিছে। ডাটা প্লেন কেইটা হৈছে 121 টকাত 30 GB ডাটা, 201 টকাত 40 GB ডাটা, 251 টকাত 50 GB ডাটা। এই ডাটাসমূহৰ কোনো ধৰণৰ ভেলিডিটি নাই। আপোনালোকৰ যিটো প্লেন চলাই আছে সেই প্লেনটোৰ যিদিনালৈকে ভেলিডিটি আছে, এই পেকটো সেইদিনাই সমাপ্ত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব।